हेलो दोस्तों, वेलकम टू माय डिजिटल অসমলৈ স্বাগতম জনালোঁ। আজি আমি পূজা কৰিব ওলাইছোঁ। আজি বিশ্বকৰ্মা পূজা। সকলোৱে যাতে এই ধৰণে পূজা কৰে, আমিও কৰি আছোঁ। আমি সকলো গাড়ী এতিয়া পূজাত কৰি আছোঁ, আপোনালোকে চাই থাকক। আৰু আপোনালোকে কৰিছে নাই গম নাপাওঁ, কিন্তু গম পাওঁ যে সকলো মানুহে আজিৰ দিনটোত বিশ্বকৰ্মাক মানে আৰু পূজা কৰে। আমিও সেই কৰি আজি পূজা কৰি আছোঁ। আপোনালোকে চাওক, এখন গাড়ী কৰি আছোঁ। আমাৰ এতিয়া দুখন গাড়ী অলৰেডি পূজা কৰা হৈ গৈছে। 3 নম্বৰখন কৰি আছোঁ। এতিয়া নেক্সট গাড়ীখন আমি কৰিবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকে চাই থাকক। ৰহন ডিজিটেল অসমক যাতে সঁহাৰি জনায়। ইয়াৰ পিছত আমি নেক্সট গাড়ী লৈ যাম। এতিয়া আমি আকৌ ধূপ জ্বলাই ল'লোঁ। এতিয়া আকৌ নেক্সট গাড়ীখন আমি পূজা কৰিব আহিছোঁ। দেখিছে আপোনালোকে, এইটো কোনো মাজত সোমাই গ'ল। দেখিছে, পূজা কৰি আছোঁ। মোৰ দাদা এজনে পূজা কৰাইছোঁ, দাদাজনৰ দ্বাৰাই। এটা লগাই দিওঁ নেকি?